হাই গাইজ, ৰাজনু মাৰিতা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো পূৰা ভালে আছোঁ। আজি গাইজ যাম আমি শিঙিমাৰী পূজালৈ। শিঙিমাৰী পূজাখন কেনেকৈ কৰিছে বা কি আছে আপোনালোক গোটেইখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। মই এতিয়া ৰেডি হোৱা নাই, মই ৰেডি হৈ লওঁ। চ' আপোনালোক গোটেইখিনি দেখুৱাম, আপোনালোকে এবাৰ ভিডিঅ'টো চাই থাকক। চ' আমি এতিয়া শিঙিমাৰী আহি পাইছোঁহি। এয়া এতিয়া পূজা পামেই আৰু। কিমান জাম হৈ আছে, জামৰ কাৰণে যাব পৰা নাই। পূজাৰ আগতে ইমান ধুনীয়াকৈ সজাইছে লাইটেৰে। সেইখনে হ'ল পূজাৰ আগত। এয়া চাওক। গেটৰ আগত এয়া গণেশ বাবাৰ মূৰ্তি থৈ দিছে। চ' ব'লক এতিয়া ভিতৰলৈ যাওঁ। কিমান মানুহ হৈছে শিঙিমাৰী পূজাত, চাওক কিমান মানুহৰ ভিৰ, বাপৰে। আগততো আৰু মানুহ আছে। এয়া চাওক, প্ৰত্যেকটা মূৰ্তিৰ তলতে নাম লিখা আছে, কি ভগৱান আছে। চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, বেছি দীঘল নকৰোঁ। এয়াই আছিল শিঙিমাৰী পূজা। যিখিনি পাৰোঁ সেইখিনি দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।